ধুবুৰী জিলাৰ বিলাসীপাৰাত আনন্দৰ নগৰৰ পৰা সোণকোষ আৰু সোণকোষৰ পৰা দুবছৰীলৈকে PMGY আঁচনিৰ প্ৰায় 10 কোটি টকাৰ পকী ৰাস্তা নিৰ্মাণৰ আধাৰশিলা আজি শুভ উদ্বোধন কৰে বিধায়ক হাফিজ বছিৰ কাছিমিয়ে। উল্লেখ্য যে উক্ত আধাৰশিলা অনুষ্ঠানটোত উপস্থিত থাকে AIUDF দলৰ কেন্দ্ৰীয় কমিটিৰ যুৱ মৰ্চাৰ প্ৰশাসনিক সম্পাদক আব্বুল বাছাৰ, ধুবুৰী জিলা কমিটিৰ সভাপতি মুক্ত ইয়াহিয়া, উপ-সভাপতি শ্বেখ আবুল হাছিম, ধুবুৰী জিলা ছাত্ৰ মৰ্চাৰ সভাপতি আবু হানিফা, ফজৰ আলী মণ্ডল, আব্দুল ৰছিদ আদিকে ধৰি দলীয় সতীৰ্থবৃন্দৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, MKPTV লাইভ। এইটো আনন্দনগৰৰ পৰা চনকোচলৈকে এইটো এটা অল্টাৰনেটিভ ৰাস্তা হ'ব, হাইৱে ৰোড। চনকোচৰ পৰা তেওঁলোকে বাহিৰে ডাইৰেক্ট থানা হৈ পেলাই সেইফালে